নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যোৱা কেইদিনমান আগত মই এটা কমিউনিটি পোষ্ট দিছিলোঁ আৰু সেই কমিউনিটি পোষ্টত মোৰ ভালেকেইজন বন্ধু বান্ধৱীয়ে আগন্তুক দিনত আহিবলগীয়া DME আৰু আসাম ফৰেষ্ট বেটালিয়নৰ কাৰণে মাল্টিপল কুৱেশ্যন বিচাৰি আছিল। গতিকে আজি এই ভিডিঅ'টোত আমি কেইটামান MCQ কুৱেশ্যন আলোচনা কৰিম, যাতে আগন্তুক দিনত আহিবলগীয়া এক্সামবোৰৰ কাৰণে আপোনালোকৰ অলপ সহায় হয়। তো লেটস গো স্টার্ট টুডেজ ভিডিও। তো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। নাম্বাৰ 1, নিম্নলিখিত কোনটো আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ? অপশ্যন এ শুক্ৰ, অপশ্যন বি বুধ, অপশ্যন চি নেপচুন, অপশ্যন ডি প্লুটো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বুধ। নাম্বাৰ 2, সৌৰজগতৰ কোনটো গ্ৰহক উজ্জ্বল গ্ৰহ বুলি কোৱা হয়? নাম্বাৰ এ পৃথিৱী, নাম্বাৰ বি প্লুটো, নাম্বাৰ চি শুক্ৰ, নাম্বাৰ ডি বুধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি শুক্ৰ। তলৰ কোনটো স্তন্যপায়ী প্ৰাণী? নাম্বাৰ এ ইগল, নাম্বাৰ বি বাদুলি, নাম্বাৰ চি হাঁহ, নাম্বাৰ ডি পাৰ চৰাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি বাদুলি। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আগন্তুক দিনত আমি আৰু এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকৰ আগত দাঙি ধৰাৰ কাৰণে প্ৰয়াস কৰিম। গতিকে এনেকুৱা আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি ল'ব, যাতে মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে পায়। এতিয়া আমি আগবাঢ়ো 4 নম্বৰ কুৱেশ্যনলৈ। শৰীৰৰ কোনটো অংশত তেজ উৎপন্ন হয়? অপশ্যন নম্বৰ এ প্লীহা, অপশ্যন নম্বৰ বি বৃক্ক, অপশ্যন নম্বৰ চি হাড়ৰ মজ্জা, অপশ্যন নম্বৰ ডি যকৃত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হাড়ৰ মজ্জা। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো অংগ পৰুৱাৰ দেহত নাই? অপশ্যন এ পেশী, অপশ্যন বি কংকাল, অপশ্যন চি স্নায়ু, অপশ্যন ডি যকৃত। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি কংকাল। এতিয়া আগবাঢ়িছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। কাঠফুলা কি? অপশ্যন এ উদ্ভিদ, অপশ্যন বি জন্তু, অপশ্যন চি ভেক্টৰিয়া, অপশ্যন ডি ভেঁকুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি ভেঁকুৰ। কুৱেশ্যন নম্বৰ 7, ইষ্ট হৈছে এক গুৰুত্বপূৰ্ণ উৎস। অপশ্যন এ ভিটামিন বি, অপশ্যন বি ভিটামিন চি, অপশ্যন চি প্ৰটিন, অপশ্যন ডি ইনভাৰ্টেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভিটামিন বি। তলৰ কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো বতৰ আৰু ঋতুৰ পৰিৱৰ্তনৰ বাবে দায়ী? অপশ্যন এ বায়ু, অপশ্যন বি পৃথিৱী, অপশ্যন চি সূৰ্য, অপশ্যন ডি চন্দ্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সূৰ্য। কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো দ্ৰুত উত্তপ্ত হয়? অপশ্যন এ মাটি, অপশ্যন বি পানী, অপশ্যন চি বৰষুণ, অপশ্যন ডি ওপৰৰ কোনোটোই নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ মাটি। কুৱেশ্যন নম্বৰ 10, আৰু এইটো হ'ল আজি আমাৰ শেষৰটো কুৱেশ্যন। এজন মানুহৰ মগজুৰ ওজন কিমান? অপশ্যন নম্বৰ এ হাফ কেজি, অপশ্যন নম্বৰ বি
1.5 কেজি, অপশন নম্বর সি 1 কেজি, অপশন নম্বর ডি 2 কেজি। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশন নম্বৰ বি 1.5 কেজি। চ' প্ৰিয় মোৰ বন্ধু বান্ধৱীসকল, আজি আমি এই 10টা ছায়েন্সৰ কুৱেশ্যন আপোনালোকলৈ আগবঢ়ালোঁ। আগন্তুক দিনত আমি আৰু বিভিন্ন বিষয়ৰ ওপৰত যেনেকুৱা মেথছৰ প্ৰব্লেম, তাৰপিছত GK, এনেকুৱা বিভিন্ন বিষয়ৰ ওপৰত মই MCQ লৈ আহিম। আজি আপোনালোকে এই 10টা কুৱেশ্যনৰ ওপৰত 10ৰ ভিতৰত কিমানটা পালে নিজকে কমেণ্ট কৰি জনাব।